Hello friends, welcome to my YouTube channel. আজি খুব এটা বিশেষ দিন। আজি মই মোৰ অৰিজিনেল ঘৰ যোৰহাট তিতাবৰ তাঁতিগাঁৱত আহিলোঁ। কাৰণ আমাৰ গাঁও বৰনামঘৰৰ বাৰ্ষিক পানীতোলা বৰসবাহ আৰু ভাওনা আছে। ৰাতিপুৱা সোনকালে মই ককাৰ লগত চাকি জ্বলাব আহিলোঁ, কাৰণ পিছত বহুত ভিৰ হৈ যায়। গৈ থাকোঁতে ককাক মই আমাৰ এই বৰসবাহৰ বিষয়ে অলপ সুধিলোঁ। ককাই মোক ক'লে যে আমাৰ নামঘৰৰ কাষত এজোপা ডাঙৰ বকুল গছ আছিল। সেই গছজোপাৰ তলত বলি প্ৰথা চলিছিল। লাহে লাহে গাঁওখনত বহুতো অঘটন ঘটিব ল'লে। ককাই কোৱা মতে সৰু সৰু ল'ৰা ছোৱালীৰ মৃত্যু ঘটিব ল'লে, আৰু তাৰ কাৰণ ৰাইজসকলে এই বলি বিধানৰ প্ৰথা বুলি ভাবিলে। সেইবাবে ৰাইজে এজন গোসাঁইৰ ওচৰত গৈ চোৱালে, আৰু তেতিয়া গোসাঁয়ে ক'লে যে 4জনী কুঁৱাৰী ছোৱালী 3 দিন পানী তুলিবলৈ বৰসবাহ আৰু ভাওনা পাতিবলৈ ক'লে, আৰু ক'লে যে ইয়াত আই আৰু বোপাই মানে আইনাম আৰু বৰসবাহ পাতিব। আৰু তেতিয়াৰ পৰাই এনেদৰে আমাৰ বৰনামঘৰত এই বৰসবাহ চলি আহিছে। তাৰ পাছত আমি চাকি জ্বলাই গুচি আহিলোঁ। ৰাতিপুৱা গাঁওখন ইমান ভাল লাগে, আৰু আমাৰ গাঁওখন সঁচাকৈ বহুত ধুনীয়া। আমি আকৌ 11:30 মানত নামঘৰলৈ আহিলোঁ। এয়া পানী তুলিবলৈ ওলাল। তাঁতিগাঁও ভোলা গাঁও পাৰ হৈ হামদৈ পথাৰখন পাৰ হৈ কাকজান নৈখনত পানী তোলেগৈ। আগত গায়ন বায়ন, তাৰপিছত পানী তোলা সৰু ছোৱালীকেইজনী যায়, তাৰপিছত ৰাইজসকল। যায় বুলি ভয় লাগে। ঐ চাবা দেই। ভিডিঅ' ৰ'ব, এইখিনি গৈ লওক আগত নেকি, পিছত কৈ দিম আমি। ছোৱালীকেইজনী ক'ত ৰ'বা, দেখাই নাই নহয় অকণমানিকেইজনী। ছোৱালীকেইজনী অহা নাই নহয়, ৰ'বা অকণমানিকেইজনী অহা নাই। মোক দিবা দে পিছত। অঁ ছোৱালীকেইজনী ক'ত গ'ল? চাইকেল দি ছোৱালী কাৰণে কৈ গ'ল পোৱালীকেইজনী। ইহঁতে আছে নেকি? বলাক না এইকেইজনী। অঁ পাৰে গ'ল। ভালকৈ নাচালে।
এই বহিছা নাই এই বহা মুখখন চাউতি আছে এনেকৈ পানী তুলি আহি নামঘৰটো 3 পাক ঘূৰি সৰু ছোৱালী সিজনীৰ দ্বাৰা মণিকূটত পানী থয়গৈ। তাৰপাছত আমি নাম শুনি ঘৰলৈ আহিলোঁ, কিয়নো ৰাতিলৈ আকৌ ভাওনা চাব আছে। আমি আজৰি হৈ ৰাতি আকৌ ভাওনা চাব আহিলোঁ। আহোঁতে অলপ দেৰি হ'ল, সেইবাবে অলপ দূৰত বহা হ'ল। শিক্ষা প্ৰদান কৰে বিশ্বজগত ইবাৰু
উদাহৰণ বৰ্তনে ন্যায়াপা বৰপৰীক্ষাত কোন অধিকাৰে তই নিব পুত্ৰ অমৃতল যি অধিকাৰৰ দেৱতাৰ ৰাখিছিলোঁ মই। মই যিমান পাৰোঁ ভিডিঅ'টো বনাবলৈ চেষ্টা কৰিছোঁ। নামঘৰত অলপ অসুবিধা হয়, সেইবাবে বৰ বেছি ভালকৈ পৰা নাই। ভাওনা চাই আমি আকৌ ডিব্ৰুগড় গুচি আহিলোঁ। আজিলৈ ইমানে, বাই বাই।